নমস্কাৰ, মোৰ অসমবাসী কি হ'ব আপোনালোকৰ আশা কৰোঁ সকলোৰে হ'ব ভাল। স্বাগতম জনালোঁ মোৰ এটা ভিডিঅ'লৈ। আজি ভাবিলোঁ এটা দীঘলকৈ ব্লগ দিওঁ, ধুনীয়াকৈ আপোনালোকে চাই যাব। কি দেখুৱাব পাৰোঁ, কি নোৱাৰোঁ দেখুৱাই আছোঁ। এইখনেই আমাৰ ঘৰখন আৰু দুখীয়া ঘৰ, আৰু এইবিলাক চেটেলি ভেটেলি হৈ আছে পূৰা, ল'ৰা মানুহ থকা ৰুম যে। এনেকৈ আৰু কাপোৰ চাপোৰ সলাই লওঁ, ধুনীয়াকৈ গাটো ধুই আহোঁ। এইকেইটা চৰু মাৰি মাথা চাথা বেয়া কৰি দিয়ে। কাৰ জেগাত এনেকুৱা বান্দৰ আছে কমেণ্ট কৰকচোন। মাথা বেয়া হৈ যায় একদম। কি এটা পাচি। মই আহিলোঁ পুখুৰীত গা ধুবলৈ। গাঁৱলীয়া মানুহ পুখুৰী মেইন। ইয়াতে গা ধুম পুখুৰীত। চাবোন তাবোন লৈ আছোঁ ধুনীয়াকৈ, গাটো ধুই লওঁ। গাইছ, এই বোলে এটা গীত গায়। গাচোন দে গা, গাচোন শুনো। আছোঁ মায়াবিনী তো গা। দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা তোমাৰ খাতে মোৰ বহু যুগৰে নাচো এনাৰো ভাষা মোৰ বহু দিনৰে এবাৰ ই গাব, ই দেচোন দে গা গা। কিয় এটা বাচিলি আহি মোৰ শেষ হবা ভাবো তোমাৰ বুকু। এইফালে আমাৰ খুৰীহঁতৰ ৰান্ধনী ঘৰটো ভাঙি আছে। কি কৈছ এইগিলা গোটা ভাঙবি নেকি? হা আজি ইটা নুঠা ক'ত ভাত খাবি কৈছোঁ। হা আজি মাটিত ফুটা লগাইছা নেকি? ভাংচা ঠিকে আছে পিছে। গা পা ধুই ধুনীয়াকৈ পথাৰৰ পিনে ওলাই আহিলোঁ। পূৰা ইফালে মেলো আছে। মেলো দা কেনে খবৰ? ভালে তো আজি নতুন তাৰমানে গৰু লৰাব আহিছোঁ। গৰু লৰাব আহিছে ইয়াৰ লগত। মই এনেই আহিছোঁ আৰু আজি কিনো কৰোঁ, চিৰিয়াকে চাব আহিছিলোঁ। এইখিনি মই মাত দিলে তাৰমানে মোক, এনেকৈ ময়ো ওলাই আহিলোঁ। চাওঁ বাৰু কি কৰে, গৰুহে লৰাই নাই ই খুটিহে লৰাই দেই গৰুৰ। চাওঁ গাইছ, ই গৰু খুটি লৰাই দি আহিল। গৰু খুটি লৰাই দি নে গৰু লৰালি কৈছোঁ দুটাও। গৰুটো এনেকৈ চকাই দিছে নেকি? চুলু লুলু বোলে কিবা চুলু লুলু কিবা এই চুলু লুলু বুলি কিবা ভিডিঅ' বনাই থাকে। চাপৰ্ট কৰিবি ইয়াক। কি চুলু লুলু গাইছ? চাপৰ্ট কৰিবি দে চবক। ঘণ্টাটো দবাবি জল্দি। ঘণ্টা কৈ দিছোঁ মোৰ তাতো ঘণ্টাটো দবাই দিবি। মই বহুত ইয়াকো তলত আছোঁ। ঘণ্টাটো মই দবাই নতুন দিবি। মানুহ, নতুনকৈ ভিডিঅ' বনাইছোঁ। নতুন একদম জনপ্ৰিয় গায়ক। এনে কৈছে গাইছ, লাইক জনপ্ৰিয় কৰিবি গায়ক হ'ব পৰা নাই বাৰু, চেষ্টা কৰি আছোঁ জনপ্ৰিয় হ'বলৈ। একদিন জনপ্ৰিয় হ'ম। জল্দি লাইক কৰি দিবি। পূৰা ছাপৰ্ট, ফুল ছাপৰ্ট দিব লাগিব আপোনালোকে। ধুই আছে চুলু লুলু। চুলু লুলু গাইছ ঠাণ্ডা। ঐ ঠাণ্ডা লাগছি গাইছ একদম। চুলু লুলু होने वाले तो এইয়া পানী এক গল্ডিং আছে চব ভিৱাছৰ কাৰণে গা ধোৱা পানী ফ্ৰী একদম ফ্ৰী মানে তো গাইছ আজি ফ্ৰী মানে দেখুৱাই আছোঁ মই। আমি ধুনীয়াকৈ এই গা চা ধুলা ওলাই আহিলোঁ। আৰু আমি সদায় দোকানত যাওঁ, এতিয়া দোকানত যাব আহিছোঁ। কিবা কিবি খাম আৰু খাম আমাৰ গাইছ ভাল ভাল ভিডিঅ' আহি আছে। খানা খাৱা, কিবা লাইক খাৱা, দবাবি ব্ৰইলাৰ খাৱা, গাহৰি খাৱা, এইবিলাক ভিডিঅ' আহি থাকিব। ধুনীয়াকৈ চবে চাই থাকিবি, চেনেল ছাবস্ক্ৰাইব কৰিবি গাইছ। নাগাহঁতৰ ঘৰ পালোঁহি আৰু এইটো কৌশিক নাগা ঐ ঘুমাই উঠা নাই। আহিলে দিত্য ঐ উঠ না, যাবা এক জেগাত ফুৰি আহোঁ। ঐ ভাই, ভাই খেলা ইতালি ঘুমাই আছা না ভাই? দে ঘুমাই থাক। নাগামিছ ভাত খাইছা? মাছ
বঢ়িয়া হৈছে কেনে লাগছে খাই মজা মাৰে ভালকৈ বনাব জানে জানো এইটো ৰান্ধনীটো পুৰা ই টকলা টকলা খাই আছে ৰাতিপুৱাৰ পৰা এতিয়া কাছে প্ৰথম মেলো সৰু বাচ্ছা বেলেগে এইটো বয়সত শিখৰ মিলাই এইবিলাক খাব লাগে বেলেগে এইটো বয়সত শিখৰ মিলাই ই আকৌ মিমি মিলাই আকৌ ই এইখিনি কি জানা না কি বস্তু এইখিনি কি জানা না হেউন কমেণ্টত কবি গাইছ খেঙুন অ বুজি পাইছো দে বুজাই বুজিছে আৰু না বুজাই বুজিছে বাৰু এইটো কি বস্তু এই আমাৰ পাৰ্টি এইকেইটা গাইছ হেল্ল' মুলুলুলু গাইছ এইয়া নাগা 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 এতিয়া আমি যাই আছো চকত এইটো নাগামিজ এইটো মানে মোৰ ফাৰ্ষ্ট ই অসমৰ নহয় গাইছ ই নাগালেণ্ডৰ অভ্যাস নাই তথাপিও মই বনাবলৈ ই নাগালেণ্ডৰ গাইছ ই অসমৰ নহয় তেঁতুলতল পালো এইটো আমাৰ আড্ডা দিয়া জেগা এই নাগামিজ কিন্তু বহুত ফেমাছ মানুহ ই ইয় এই মেলোটো ক'বাই নালাগে ই আৰু ফেমাছ আৰু এইটো কৌশিক নিঙিনি এইটো আমাৰ আড্ডা দিয়া জেগা এডাল তেঁতুল তলত ইয়াতে আমি ৰাতি জুই পুৱাওঁ এয়া আমাৰ গাঁৱৰ পৰিৱেশ তই এটা ভুল কৰিছা এইটো গাইছ কুকুৰটো দেখিছা না এইটো নাগাৰ দোষ নাগাৰ নাগাৰ দোষ এইটো থুম্ব চালে আজি লগ পাইছো মাত্ৰ প্ৰথম এই আজি লগ পাইছো মাত্ৰ প্ৰথম যা আজি লগ পাইছো ই ফ্ৰী হৈ গ'ল পুৰা আমাৰ লগত আজি ভিডিঅ' বনালোঁ শ্বৰ্ট কেইটামান ল'লোঁ ধুনীয়া ধুনীয়া ফানি ভিডিঅ' আৰু এইকেইটা আমাৰ আৰ্টিষ্টকেইটা নাগা আছে নাগা এই মজা আৰু আহি থাকিব ভিডিঅ' আহিব সোনকালে গাইছ আমি এতিয়া ভিডিঅ' চিডিঅ' বনাই উঠিলোঁ তেতিয়া অলপ ঘৰত ৰেষ্ট লৈ এতিয়া ফিল্ডত আহিলোঁ ফিল্ডত নাগাত দাউৰবা গৈছি সেনেকৈ একবাৰ দেখুৱাওঁ আপোনালোককো সেনেকৈ বুলি আহিলোঁ আৰু মোৰ লগত এই মেলো আহিল মেলো গৰু চৰু বান্ধি আহিল অলপ যাই আছোঁ আৰু ইয়াতে পূৰা দাউৰি আছে ফিল্ডত ব্যায়াম কৰি আছে দাউৰি আছে নাগা মজা মজা নাগা দাউৰ দাউৰ ভিডিঅ' বনাই মানে ভিডিঅ' আনিম মজা মজা দাউৰ দাউৰ কেইপাক দাউৰলি ছয়পাক কেইপাক দাউৰলি ভাই 20 পাক দাউৰছা না তই 20 পাক 20 পাক দাউৰবহি এইটো আমাৰ ৰাম এইটো ডেঞ্জাৰ মাল এই ভাগৰ লাগিল নেকি তোৰ বন্ধুটো বেংকে যাব লাগিব মনে মনে লুকাই লুকাই ভাগৰ লাগিল নেকি তোৰ পাঁচটা বুকদান মাৰ পাঁচটা 10টা দে 1 2 3 4 5 6 7 8 9 10 11 12 হিচাপতকে বেছিয়ে মাৰলি হা পাৰখিনি মাছো আৰু চাকৰি ল'বি পিছে এবাৰ খাম বাঢ়ি গৈছে BSF আচ্ছা তই দাবি নেকি এতিয়া ভাগৰ লাগিলে দাউছা তই আহি কি কথা ক'ব আহিছা তই তাছোৱে পেলমৰীয়া তই দাউৰি দেখুৱাচোন মোক তই 10 পাক দাউৰি দেখুৱা তাতা দেখা হয় কেমেৰা দাউৰ দাউৰ একবাৰ দাললো 2 পাক দাউৰ পাইছি উফ ইদু দাউৰাতে নি তাক শিকাম তেনি নাগাই মাছি 13 তই 14 1 2 3 4 নাগা হাৰাব লাগব 5 6 7 8
জিৰাই জিৰাই নহ'ব 10 11 12 13 14 নাগা হাৰিল আৰু এটা মাৰি দেখুৱাও 15 মজা 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 ভাল এক্সপিৰিয়েঞ্চ কোন লুলু ক'ত যাই আছো নাগাই দাউলা কিমান দাউলি 6 পাক কম হৈছে 10 পাক মান দাউবা লাগছে এই বোলে 12 পাক দাউছি ষ্টিকাৰ লগাটো 12 পাক দাউছি বোলে ই 7 পাক চাই আছো বৰ্তমান ঘৰত আজি ভিডিঅ' এডিট কৰিব লাগিব ৰামহঁতৰ ঘৰত আহিলো ফুৰবা লাগি ৰাম চাহ বনাবি না নবনাও চাহ বনাবি না চাহ বনাবি লাষ্ট কৰি এইটো এতিয়া এন্ত তাত চাহ খাম এইটো ৰামৰ কিটচেন আছিল আৰু নেক্সট ভিডিঅ' এটাত লগ পাই আছো আজিলৈ আহিলো বাই